Hello guys, welcome back to my channel Horror Explorer Assamese. So guys, the Conjuring Universe series-or first, second আৰু third episode-or প্ৰাসংগিকতা অনুসৰি আজি মই আপোনালোকৰ আগত 4 নং এপিসোডত Annabelle Comes Home মুভিৰ এক্সপ্লেনেশ্যন লৈ আহিছোঁ। যদি আপোনালোকে এতিয়ালৈ এই সিৰিজৰ ফাৰ্ষ্ট, সেকেন্ড আৰু থাৰ্ড এপিসোড চোৱা নাই তেনেহলে মোৰ ডেসক্ৰিপচনত গৈ সোনকালে চাই লওক। তো বেছি দেৰি নকৰি লেটস ষ্টাৰ্ট এক্সপ্লেনেশ্যন। তো মুভিখনৰ আৰম্ভণিত সেই নাৰ্ছকেইটা ঘৰৰ পৰা এড আৰু লৰেনে এনাবেল দলটো নিজৰ ঘৰত লৈ আহে। সিহঁতে কয় যদি এনাবেল দলটো এনেকৈ মুকলি হৈ থাকে তোমালোকৰ দৰে আৰু নানান মানুহৰ এই দলটোৱে বহুত অনিষ্ট কৰিব, গতিকে ইয়াক আমাৰ ঘৰত লৈ যায় তন্ত্ৰমন্ত্ৰে বন্দী কৰি থৈ দিম। আৰু এইখিনি কৈ সিহঁতে এনাবেল দলটো লৈ যায়। সিহঁতে ৰাস্তাৰে গৈ থাকোঁতে পুলিচ এজনে ৰখাই কয় আগত এক্সিডেণ্ট হোৱা কাৰণে ৰাস্তা বন্ধ আছে, তোমালোকে বেলেগ ৰাস্তাৰে যাব লাগিব। পুলিচটোৰ কথা অনুসৰি সিহঁতে এটা বেলেগ ৰাস্তাৰে যায় এখন কবৰস্থান পায় আৰু তাতে সিহঁতৰ গাড়ীখন বন্ধ হৈ যায়। এডে গাড়ীৰ পৰা নামি গাড়ীখন চেক কৰি থাকোঁতে লৰেনে পিছফালে কোনোবা থকা যেন অনুভৱ হয় আৰু পিছফালৰ পৰা কোনোবাই কয় তোমাৰ পুতলাটো মোৰ বহুত ভাল লাগিছে। তেতিয়া তাই পিছফালে ঘূৰি যায়, কিন্তু এনাবেল দলটোৰ বাহিৰে তাত কোনো নাছিল। তাই এইবাৰ কবৰস্থানৰ ফালে চাই দেখে কেইটামান স্পিৰিটে তাইক চাই আছে। তৎক্ষণাতে কৰবাৰ পৰা ট্ৰাক এখন আহি এডক খুন্দিয়াব ওলায়, কিন্তু সি কিবাকে নিজক বচাব সফল হয়। লৰেনে কয় এইবিলাক চব এই পুতলাটোৰ কাৰণে হৈ আছে, আমি সোনকালে ঘৰ পাব লাগিব। সিহঁতে কিবা কৈ গৈ নিজৰ ঘৰত যাই পায় এনাবেল দলটোক এনেকুৱা এটা ৰুমত লৈ যায় য'ত এভিল স্পিৰিটৰ কণ্ট্ৰলত থকা সেনেকুৱা টাইপ বহুত বস্তু আছিল। এইবিলাক এড আৰু লৰেনে এক্সৰচিজমৰ দ্বাৰা এই ৰুমটোত বন্দী কৰি থৈ দিছিল যাতে এইবিলাকে মুকলি হৈ মানুহৰ অনিষ্ট কৰিব নোৱাৰে। সিহঁতৰ মতে তাত যিমান ডেভিল বস্তু আছে এনাবেল দলটো এই সকলোবিলাকৰ ওপৰত। সেইকাৰণে এনাবেল দলটোক এটা গ্লাছৰ বক্সত ভৰাই এক্সৰচিজম আৰম্ভ কৰে যাতে এই দলটোৱে কোনোপধ্যে বাহিৰ ওলাব নোৱাৰে। তাৰপিছত কাহিনী 1 বছৰ পিছত শ্বিফ্ট হৈ দেখায়। এড আৰু লৰেনে ক'বাত একদিনৰ কাৰণে যাব লগা হোৱাত সিহঁতৰ জীয়েক জুডিৰ কাৰণে এটা বেবিচিটাৰ ৰাখে। বেবিচিটাৰ মেৰী এলেনে জুডিক প্ৰথমে স্কুলত থ'ব যায় আৰু তাৰপিছত তাই জুডিৰ বাৰ্থডেৰ কাৰণে দোকান এখনত গৈ কিবা কিবি কিনি থাকোঁতে তাইৰ বেষ্ট ফ্ৰেণ্ড ডেনিয়ালাক লগ পায়। ডেনিয়ালাই জুডিৰ বাৰ্থডে বুলি সুধি তাইও আহিব বুলি কয়। তাৰপিছত সিহঁতে সেই দোকানখনৰ মালিকৰ পুতেকক লগ পায় যাৰ মেৰী এলেনৰ ওপৰত ক্ৰাছ আছিল। এইফালে আমি জুডিক স্কুলত দেখোঁ আৰু আমি গম পাওঁ তাইও মাক লৰেনৰ দৰে ভূত প্ৰেত দেখিব পাৰে। তাইক সেইবাবে সকলো সময়তে ভয়ে ভয়ে থাকে। স্কুলত বাকী ল'ৰা ছোৱালীবিলাকে জুডিৰ ওচৰত গৈ তাইৰ মাক দেউতাকৰ প্ৰফেশ্যনক লৈ ইনচাল্ট কৰি তাইৰ বাৰ্থডেত কোনো নাহোঁ বুলি কয়। তাৰপিছত মেৰী এলেন আৰু জুডিয়ে ঘৰত কেক বনাই থাকোঁতে ডেনিয়ালাও আহি পায়। ডেনিয়ালাই জুডিৰ কাৰণে স্কেটচিং শ্বুজ আনে আৰু সেই দেখি জুডিয়ে বাহিৰত চলাব বহুত ইচ্ছা কৰে। মেৰী এলেনে বেবিচিটাৰ হিচাপে জুডিৰ লগত বাহিৰত যায় আৰু ডেনিয়ালাই ঘৰৰ ভিতৰতে থাকিব বুলি কয় যাতে কেকটো হোৱাৰ লগে লগে বন্ধ কৰিব পাৰে। সিহঁতে স্কেটচিং কৰিব বাহিৰ ওলাওঁতে ডেনিয়ালাই সেই এভিল এণ্টিটি থকা ৰুমটো বিচাৰিব ধৰে। একচুৱেলি তাই এটা বেলেগ উদ্দেশ্য লৈ সিহঁতৰ ঘৰত আহিছিল, যিটো আমি আগলৈ গম পাম। তাই ৰুমটো বিচাৰি পায়, কিন্তু তাত বহুতকেইটা লক আছিল। তাই চাবি বিচাৰি বিচাৰি গোটেই ঘৰটো ঘূৰিব ধৰে। অৱশেষত তাই সিহঁতৰ অফিচ ৰুমত জেছাছৰ ফটো এখনৰ পিছফালে চাবিজোপা পাই যায়। তাই একো নভবাকৈ লকবিলাক খুলি সেই ৰুমটোৰ ভিতৰত সোমাই যায় আৰু তাত নানান ভয়ানক বস্তু দেখে। তাৰপিছত তাই এখন ফটো ওলাই কয় কোনোবা স্পিৰিটে মোৰ লগত কথা পাতিব ইচ্ছা আছে নেকি। একচুৱেলি ডেনিয়ালা আৰু তাইৰ দেউতাকে এদিন গাড়ীৰে ফুৰিব গৈছিল আৰু ড্ৰাইভ ডেনিয়ালাই কৰিছিল, কিন্তু হঠাৎ সিহঁতৰ এটা ডাঙৰ এক্সিডেণ্ট হয় আৰু দেউতাকৰ লগে লগে ডেথ হয়। ডেনিয়ালাই দেউতাকৰ মৃত্যুৰ কাৰণ নিজক বুলি ভাবি এতিয়াও গিল্ট লৈ আছিল আৰু তাই এতিয়া এই ৰুমটোৰ স্পিৰিটৰ জৰিয়তে দেউতাকৰ স্পিৰিটৰ লগত কথা পাতিব বিচাৰে যাতে দেউতাকৰ আত্মাক তাই ক্ষমা খুজিব পাৰে। কিন্তু তাই এইটো ভবা নাছিল এই ৰুমটোত সোমোৱাৰ পৰিণতি কিমান ভয়ানক হ'ব পাৰে। তাৰপিছত তাই একো ৰেছপন্স নাপায় এনাবেল দলটোৰ ওচৰত যায় আৰু তাই একো নভবাকৈ এনাবেল দলটো বাহিৰ ওলাই আনে। তেতিয়া লাহে লাহে পেৰানৰ্মেল এক্টিভিটি হ'ব ধৰে। তাৰপিছত জুডি আৰু মেৰী এলেন অহা শুনি তাই এনাবেলক পুনৰ আগৰ জেগাত ৰাখি তাৰ পৰা গুচি আহে। কিন্তু যিহেতু এনাবেলক মুকলি কৰি দিছিল সিহঁতৰ লগত লাহে লাহে অসাধাৰণ ঘটনা হ'ব আৰম্ভ কৰে। প্ৰথমে কোনোবাই ডোৰবেল বজায়
আৰু মেৰী এলেনে চাব যায় দেখে এজনী সৰু ছোৱালীয়ে তাইক এনাবেলৰ বিষয়ে সোধে। তেতিয়া এনাবেল ডল তাইৰ পিছফালে থাকে আৰু তাই ঘূৰাৰ লগে লগে নোহোৱা হৈ যায়। এইফালে ডেনিয়েলাই তাইৰ দেউতাকৰ আত্মাটোক হঠাৎ দেখি আগবাঢ়ি যায়, কিন্তু তাই এইবাৰ ক'তো দেখা নাপায়। তেতিয়া জুডিয়ে এটা ব্ৰাইড অৰ্থাৎ কইনা এটা দেখে আৰু তাইৰ পিছে পিছে যাওঁতে এটা ৰুমত এনাবেল ডলটো বহি থকা দেখে। তাৰপিছত সেই ব্ৰাইডটোই লাহে লাহে তাইৰ ফালে আগবাঢ়ি আহি তাইক এটেক কৰিব আহোঁতে তাই ক্ৰছ একডাল আগত লৈ ভগৱানৰ নাম লওঁতে সেই ব্ৰাইডৰ এভিল স্পিৰিটটো নোহোৱা হৈ যায়। ডেনিয়েলাই এড আৰু লৰেনৰ অফিচ ৰুমত যায় পেৰানৰ্মেল ইনভেষ্টিগেশ্যনৰ ফাইলবিলাক চেক কৰি বহুতকেইটা ঘটনাৰ বিষয়ে গম পায়। সেইখিনি সময়ত তাত মেৰী এলেন আৰু জুডিয়েও আহে। প্ৰথমে ফেৰীমেন নামৰ এটা স্পিৰিটৰ বিষয়ে গম পায়, যিটোৱে মানুহবিলাক মৰাৰ পিছত সিহঁতৰ চকুত কইনছ ৰাখিব দিয়ে যাতে ফেৰীমেনে সেই কইনছটো টেক্স হিচাপে লৈ মানুহৰ স্পিৰিটটোক পাতাললৈ লৈ যায়। তাৰপিছত এটা বিয়াৰ বুলফৰ বিষয়ে গম পায়, যিটোক নৰাকৰ ৰজা বুলি কয়। ইয়াৰ পিছত দ্য ৱেডিং ড্ৰেছ এযোৰৰ বিষয়ে গম পায়, যিযোৰ কাপোৰ পিন্ধিলে সেই ব্ৰাইডটো স্পিৰিটটোৱে পজেছ কৰি লয় আৰু সেইটোৱে জুডিক এটেক কৰিব আহিছিল। তাৰপিছত সিহঁতে মুৰেন্স ব্ৰেচলেটৰ বিষয়ে গম পায়। এই ব্ৰেচলেটডাল পিন্ধিলে স্পিৰিটৰ লগত ইজিলি কণ্টেক্ট কৰিব পাৰি। ডেনিয়েলাই এইবাৰ এটা ভিডিঅ' চলাই দিয়ে। তাত এড আৰু লৰেনে এটা মানুহৰ ওপৰত এক্সৰচিজম কৰি আছিল। মেৰী এলেনে এইবিলাক দেখি ডেনিয়েলা আৰু জুডিক কিবা বেলেগ কৰোঁ বুলি কয় আৰু সিহঁতে এটা গেম খেলি থাকোঁতে বেলটো পুনৰ বাজি উঠে। মেৰী এলেনে ভয়ে ভয়ে পুনৰ দৰ্জাখন খুলি দেখে এইবাৰ বব আছিল। সেইখিনি সময়ত পিজ্জা ডেলিভাৰী ল'ৰা এটাও আহি পায়। সি ববক কয়, যদি ছোৱালী ইমপ্ৰেছ কৰিব খুজিছা তেনেহ'লে তাইৰ আগত গীটাৰ এটা লৈ ধুনীয়া এটা গীত গোৱা, তাই লগে লগে ইমপ্ৰেছ হৈ যাব। সেই অনুসৰি সি এইবাৰ গীটাৰ এটা লৈ আহি ঘৰৰ বাহিৰত গীত এটা গাব ধৰে। এইফালে সিহঁতে জুডিৰ বাৰ্থডে চেলিব্ৰেট কৰি থাকে। তাৰ মাজতে আমি এনাবেল ডলটোকো দেখা পাওঁ। সিহঁতে ববক ওপৰৰ পৰা চাই থাকে আৰু মেৰী এলেনে ইমপ্ৰেছ হৈ তাক লগ ধৰিব যাব ওলায়। কিন্তু ববে মন কৰে তাৰ ওচৰৰ পৰিৱেশটো লাহে লাহে সলনি হ'ব ধৰিছে আৰু কিবা জন্তুৰ শব্দ ওলাব ধৰিছে। তেতিয়া এটা ডাঙৰ বেয়াৰবুলফে তাক এটেক কৰিব আহে আৰু সি ভয়তে কি কৰোঁ কি নকৰোঁ ভাৱ হৈ তাৰ পৰা পলাই তাৰে ফাৰ্ম হাউচত লুকায়। সিহঁত তিনিটাই এক্সাইটিং হৈ বাহিৰ ওলাই দেখে বব ক'তো নাছিল। তাৰপিছত মেৰী এলেনে ডেনিয়েলাক ঘৰলৈ যাব কয়। ডেনিয়েলাই দুখোজমান আগবঢ়াৰ পিছত ভাৱ হয় চাবিজোপা তাইৰ লগতে থাকি গ'ল আৰু তাই সেইবাবে পুনৰ পিছফালৰ দৰজাৰে ঘৰৰ ভিতৰত সোমাই চাবিজোপা থ'ব যায়। তাৰপিছত তাই মন কৰে সেই অভিশাসী ৰুমটোৰ দৰজাখন খোলা আছে আৰু তাই পুনৰ ৰুমটোৰ ভিতৰত সোমাই যায়। তেতিয়া পুনৰ বস্তুবিলাক লৰচৰ হ'ব ধৰে আৰু এনাবেল ডলটোও তাত নাছিল। তাই এইবাৰ মৰ্কিউৰী ব্ৰেচলেটডাল বিচাৰি পায় আৰু দেউতাকৰ আত্মাৰ লগত কথা পাতিবৰ কাৰণে ব্ৰেচলেটডালত দেউতাকৰ ফটোখন সোমাই পিন্ধাই লয়। তেতিয়া তাই আইনাখনত দেউতাকৰ আত্মাটোক দেখা পায়। তাই সেই দেখি ইম'চনেল হৈ পৰে আৰু দেউতাকক চাব খোজোতে দেউতাকে এটা ভয়ানক ৰূপ লৈ তাইক তেওঁৰ মৃত্যুৰ কাৰণ বুলি জোৰে জোৰে চিঞৰি তাইক অপৰাধী বুলি কয়। তাই তাৰ পৰা পলাব খোজোতে দৰজাখন বন্ধ হৈ যায় আৰু তাই তাতে বন্দী হৈ যায়। এইফালে মেৰী এলেনে জুডিক খুৱাই থৈ তাই শুব যাওঁতে ন'টিছ কৰে এড আৰু লৰেনৰ অফিচৰ পৰা কোনোবাৰ শব্দ পাই আছে। তাই চাব যায় দেখে এক্সৰচিজমৰ টেপ এটা নিজক নিজে প্লে হৈ আছে আৰু কিবা ফেৰীমেনৰ স্পিৰিটৰ কথা কৈ আছে। তাই ততালিকে টেপটো বন্ধ কৰোঁতে হঠাৎ লাইটবিলাক অফ হৈ যায়, চবফালে আন্ধাৰ হয় আৰু পিছফালে আমি এটা স্পিৰিটক দেখোঁ যাৰ চকুত কইনছ লগোৱা আছিল। তাৰপিছত তাই কইনছবিলাক এটা এটাকৈ পাব ধৰে আৰু কইনছবিলাক ফ'ল' কৰি কৰি তাই ফেৰীমেনৰ এভিল স্পিৰিটক দেখা পায়, যিয়ে কয় মোক কৰ দিয়া নহ'লে তোৰ আত্মাটোক লৈ যাম। তাই সেই দেখি পলাব চেষ্টা কৰে, কিন্তু ফেৰীমেনে তাইক নিজৰ ফালেহে টানি থাকে। তাই কিবাকে পলাই জুডিক মাতিব ধৰে, কিন্তু দৰজাখন খুলিব চেষ্টা কৰিব খুজিও তাই খুলিব নোৱাৰে। এইফালে জুডিয়ে শুই থাকোঁতে তাইৰ ভৰিখন কোনোবাই টানে। তেতিয়া তাই সাৰ পাই ন'টিছ কৰে তাইৰ ব্লেংকেটখনৰ ভিতৰত আৰু কোনোবা আছে। তাই ব্লেংকেটখনৰ ভিতৰত চাওঁতে দেখে এনাবেল ডল। তেতিয়া সেই ডলটো প্ৰথমে ছোৱালী এটা হয়, তাৰপিছত এটা ডিমনলৈ ৰূপান্তৰ হৈ তাইক ভয় খুৱাব ধৰে। তাই লগ লগ তাৰ পৰা পলাই মেৰী এলেনৰ কাষ চাই পায়। সিহঁতে পলাই পলাই সেই ৰুমটোত যাই দেখে ডেনিয়েলাও তাত আছে। জুডিয়ে কয় এনাবেলে যিহেতু মুকলি হৈছে তাই এতিয়া এটা আত্মা নিনিয়াকৈ নাযায়। এইখিনি কওঁতে তাত থকা বস্তুবিলাক জোৰে লৰচৰ হ'ব ধৰে। এইবিলাক দেখি মেৰী এলেনৰ এষ্টেমা এটেক হয় আৰু তাই উশাহ নাপাই চটপটাব ধৰে। কিন্তু ইনহেলাৰটো গাড়ীৰ ভিতৰত আছিল।
জুডিয়ে সেই দেখি ইনহেলাৰটো আনিব যায় আৰু ডেনিয়েলাও তাইৰ পিছে পিছে যাওঁতে ৱেডিং ড্ৰেছৰ এভিল স্পিৰিটটোই আহি তাইক পজেছ কৰে। জুডিয়েও ভয়ে ভয়ে গাড়ীৰ ভিতৰত ইনহেলাৰটো লওঁতে ৱেয়াৰৱুল্ফটোই আহি তাইক এটেক কৰিব ধৰে, কিন্তু সেইখিনি সময়তে ববে আহি জুডিক তাৰ পৰা বচায়। জুডিয়ে মেৰী এলেনক ইনহেলাৰটো দি তাইৰ জীৱন ৰক্ষা কৰে। জুডিয়ে কয় যদি এনাবেল ডলটোক পুনৰ আমি সেই গ্লাছৰ বক্সটোত বন্দী কৰিব পাৰোঁ তেনেহ'লে সকলো ঠিক হৈ যাব। সিহঁতে সেই অনুসৰি এনাবেল ডলটো বিচাৰি নানান এভিল স্পিৰিটৰ সন্মুখীন হয়। তাৰপিছত সিহঁতৰ আগত দৰ্জা এখন খোলা যায়। এনাবেল ডলটো থিয় হৈ থাকে আৰু সিহঁতে আনিব যাওঁতে সেইখিনি সময়তে পুনৰ দৰ্জাখন বন্ধ হৈ যায়। তাৰপিছত সিহঁতে সেই দৰ্জাখনৰ চাবিপাত সেই গেমখনত পায় যিখন সিহঁতে প্ৰথমে খেলি আছিল। মেৰী এলেনে দৰ্জাখন খুলি এনাবেল ডলটোক বিচাৰি যায়। তাত তাই বহুত স্পিৰিট দেখে যিবিলাকৰ চকুত কইনছ আছিল। তাৰপিছত তাই নিজকে দেখা পায় তাইৰ চকুতো কইনছ আৰু হাতত এনাবেল ডলটো আছিল। তাই কিবাকে তাৰ পৰা এনাবেল ডলটো লৈ আহি জুডিক দিয়ে আৰু সোনকালে সেইটো লৈ ৰুমটোত যাব কয়। তেতিয়া ডেনিয়েলাই ৱেডিং ড্ৰেছযোৰ পিন্ধি ব্ৰাইড হৈ জুডিক মাৰিব আহে। তেতিয়া মেৰী এলেনে তাইক বচাব আহোঁতে এইবাৰ তাইক এটেক কৰে আৰু তাইক মাৰিবহে ওলাইছিল। তেতিয়া জুডিয়ে এটা টেপ প্লে' কৰে য'ত মাক দেউতাকে কাৰোবাক এক্সৰ্চিজম কৰি আছিল। সেইবিলাক দেখি শুনি পজেছ ডেনিয়েলাই চটপটাব ধৰে আৰু ব্ৰাইডৰ এভিল স্পিৰিটটোৱে তাইক এৰি দিব লগা হৈ যায়। জুডিয়ে অভিশাপী ৰুমটোত যায় এনাবেলক বন্দী কৰিব ওলাওঁতে ডিমনটোই আহি তাইক হেঁচা মাৰি ধৰি তাইৰ আত্মাটো নিজৰ ভিতৰত ল'ব ধৰে। তেতিয়া তাইৰ ওচৰত থকা ক্ৰছডাল ডিমনটোৰ মাথাত লগাই দিওঁতে জুডিক এৰি দিব লগা হৈ যায়। তেতিয়া মেৰী এলেনো আহি পায় আৰু সিহঁতে এনাবেল ডলটোক গ্লাছৰ বক্সটোৰ ভিতৰত সোমাই দৰ্জাখন বন্ধ কৰিব চেষ্টা কৰে, কিন্তু ডিমনটোই নিজৰ এভিল শক্তিৰে বন্ধ কৰিব নিদিয়ে। সেইখিনি সময়ত সকলো এভিল স্পিৰিটে সিহঁতৰ ফালে আগবাঢ়ে। তেতিয়া ডেনিয়েলাও আহি দৰ্জাখন বন্ধ কৰিব জোৰ লগাওঁতে শেষত সিহঁতে দৰ্জাখন বন্ধ কৰিব সফল হয় আৰু তৎক্ষণাতে সকলো নৰ্মেল হৈ যায়। তাৰপিছত সিহঁতৰ মাজত ববো আহি পায় আৰু সিহঁতে লগ সেই ৰুমটোৰ পৰা ওলাই যায় ৰুমটো লক কৰে। এনেকৈ ৰাতিপুৱা হয় আৰু এড আৰু লৰেনেও আহি পায়। সিহঁত অহাৰ লগে লগে ইহঁতে সকলো কৈ দিয়ে। তাৰপিছত সকলো নৰ্মেল হৈ সকলোৱে জুডিৰ বাৰ্থডে চেলিব্ৰেট কৰে আৰু তাইৰ ফ্ৰেণ্ডছবিলাকো আহে। লৰেনে ডেনিয়েলাক অকলশৰীয়াকৈ মাতি নি সেই ৰুমটোত লৈ যাই কয় মই তোমাৰ দেউতাৰ স্পিৰিটক লগ পাইছিলোঁ। তেওঁ কৈছে যিটো এক্সিডেণ্ট হৈছিল তাত তোমাৰ একো দুখ নাছিল, সেইকাৰণে নিজক দুখ দিয়া বন্ধ কৰা আৰু সকলো সময়তে সুখী থাকা। এইখিনি কওঁতে ডেনিয়েলা ইম'চনেল হৈ পৰে আৰু মুভিখন ইয়াতে খতম হয়। তো গাইজ এনাবেল কামছ হোমৰ এক্সপ্লেনেশ্যন চাই কেনেকুৱা লাগিল? ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। মই এইবাৰ আপোনালোকৰ আগত সেই ৰুমটোত থকা এটা অভিশাপী তিৰোতা দ্য কাৰ্ছ অফ লা লিঅ'ৰনাৰ এক্সপ্লেনেশ্যন লৈ আহিম। হয়তো তাত থকা গোটেই অভিশাপী বস্তুৰ এখন ফিল্ম আমি পিছলৈ দেখা পাম। তো গাইজ তেতিয়ালৈকে গুড বাই, টেক কেয়াৰ, অহা ভিডিঅ'ত লগ পাম।